ট্ৰেক্টৰ বিতৰণ কৰা কাৰণ যোৱা আমি এসপ্তাহ আগতে আমি কোকৰাঝাৰত ইতিমধ্যে আমি বিতৰণ কৰি আহিছিলোঁ। ঠিক তেনেকৈ আমাৰ আজি খেতিয়কসকলক খুব আৱশ্যক পাৱাৰ টিলাৰ দিয়াৰ কাৰণে তেওঁলোকক অতি সোনকালে দিয়াৰ ব্যৱস্থা এটা কৰিলোঁ। কাৰণ পাৱাৰ টিলাৰ দিয়াতে আমাৰ হয়তো আহাতে অলপ দেৰি হ'ল যদিও আমি খেতিৰ সময়ত পাৱাৰ ট্ৰেক্টৰখন দিবৰ কাৰণে সক্ষম হৈছোঁ। সেইসমূহ আমি খেতিয়কসকলক আহ্বান জনাইছোঁ যে আমাৰ এই পাৱাৰ টিলাৰ দিয়াৰ লগে লগে তেওঁৰ নিজৰ খেতিৰ কাৰণে এটা উৎসাহ জাগিব লাগিব, আগ্ৰহ হ'ব লাগিব। মই যেনেকৈ অলপ আগতে তেওঁলোকক কৈছোঁ, আমি পাৱাৰ ট্ৰেক্টৰ দিয়াৰ লগে লগে আমি মাত্ৰ ধান খেতিখিনি কৰি থাকিলেই আমাৰ নহ'ব, তাৰ লগতে নিজৰ পেটৰ কাৰণে চাউলখিনি ভাতখিনি হয়, তাৰ লগতে আৰু আমি নিজৰ ল'ৰা ছোৱালীক শিক্ষা দিয়াৰ কাৰণে আৰু খেতি কৰিব লাগিব। তাৰ কাৰণে যিকোনো আজিকালি মাষ্টাৰ ৰোলাৰ আছে, ৱাটাৰমেলন আছে, যিকোনো খেতি তেওঁলোকে কৰিব পাৰে। সেইটো হ'ল আমাৰ ল'ৰা ছোৱালী পঢ়াৰ কাৰণে। আৰু তৃতীয়তে আৰু খেতি কৰিব লগা হয়, সেইখিনি হ'ল নিজৰ বেমাৰ আজাৰ চিকিৎসা কৰাৰ কাৰণে আমাক ধনৰ অলপ প্ৰয়োজন হয়। যেন আমি কোনো মানুহৰ পৰা যেন হাত পেলাব নলগা হয়, ঠিক তেনেকুৱা খেতিয়কসকলৰ কাৰণে সহায় কৰিব বিচাৰিছোঁ। কাৰণ ট্ৰেক্টৰ আমাৰ এই 20-21 ট্ৰেক্টৰ যি আছিলে বেলেঞ্চ আছিলে সেইখিনি আমি এতিয়া প্ৰদান কৰিলোঁ। আকৌ 21-22 ট্ৰেক্টৰ আকৌ আহিব। ঠিক তেনেকৈ আমি খেতিয়কসকলক সহায় কৰিব কাৰণে যোজা কৰি আছোঁ। আৰু যি আমাৰ খেতিয়কসকলৰ কাৰণে যিমানখিনি আমাৰ এতিয়া যেনেকুৱা মাষ্টৰৰ কথা কৈছোঁ, খেতিৰ কথা কৈছোঁ, তাতে আমাৰ সকলো আমাৰ এগ্ৰিকালচাৰ ব্ৰাঞ্চ আছে। তেওঁলোকৰ ইউৰিয়াৰ পৰা আৰম্ভ কৰি যি তেওঁলোকৰ শস্য ভিটামিনৰ পৰা আৰম্ভ কৰি পোক মৰা ঔষধৰ পৰা আৰম্ভ সকলোখিনি তেওঁলোকে পাব। আৰু তেওঁলোকে পোৱাৰ ব্যৱস্থা হৈ আছে। ইতিমধ্যে আমাৰ অফিচত থাকে। তেওঁলোকে নি আহি যেন আগন্তুক খেতিয়কসকলে যেন আগতকৈ উচ্চত যায়, সেইটো মই কামনা কৰিছোঁ। সকলৰ কাৰণে বহুতখিনি আঁচনি আমি এতিয়া লৈ আহিছোঁ, বহুতখিনি বিচাৰিছোঁ। আমি চেণ্ট্ৰেল চৰকাৰৰ আলোচনা কৰি আছোঁ, আমাৰ প্ৰমোদ বড়ো ছাৰো আলোচনা কৰি আছে। আৰু তাৰ লগতে আমাৰ যেনেকৈ এই খেতিয়কসকলৰ কাৰণে যেনেকৈ আমি এইবাৰ আনিছোঁ ফাৰ্ম মিছনাৰী বেংক, যেন ফাৰ্ম মিছনাৰী বেংক এইকাৰণে আনিছোঁ যেন ৰাইজৰ খেতি কৰাৰ কাৰণে খুব অসুবিধা হৈ আছে। কাৰণ খেতি কৰাৰ কাৰণে অসুবিধা হ'লে ফাৰ্ম মিছনাৰী বেংকটো অহাতে আমাৰ হয়তো ক'ভিডৰ কাৰণে অকণমান দেৰি হ'ল, কিন্তু এইবাৰ ভূঁই ৰুব নোৱাৰিলেও কমচে কম আমাৰ ফাৰ্ম মিছনাৰী বেংকৰ পৰা আমাৰ ধান কটা মেচিনৰ পৰা ধান জাৰা ধান কাটা আদি কৰি গোটেইখিনি আমি দিম। তাৰ লগতে আমি ট্ৰেক্টৰৰ সহায় কৰিছোঁ। কাৰোবাক যদি লাগে আমাক এপ্লাই কৰিব, ট্ৰেক্টৰ নিব পাৰিব, আমি পাৱাৰ ট্ৰেক্টৰ নিব পাৰিব। যিকোনো ট্ৰেক্টৰ আমি তেওঁলোকৰ সহায় ৰাইজক বিচাৰিছোঁ, কৰিব চেষ্টা কৰিছোঁ আৰু কৰিম। আৰু ভৱিষ্যতে ৰাইজৰ কাৰণে যে অসুবিধা যে নহয়, আগন্তুক আমি ফাৰ্ম মিছনাৰী বেংকেৰে যেনেকৈ আমি ভূঁই ৰোৱা মেচিনেৰে সকলো মানুহক সহায় কৰাৰ চেষ্টা কৰি আছোঁ। এগ্ৰিকালচাৰে আছে, লগতে আমি ব্লকৰ সকলো সদস্য আমাৰ সকলো অফিচাৰবিলাকৰ লগ লাগি একেলগে মেম্বাৰ পাতি পেলাই তেওঁলোকক আমি কমিটি এখন গঠন কৰি তেওঁলোকক সেইবিলাক নিয়াৰ ব্যৱস্থাটো কৰিব। আজি বৰ্তমান আমি 8খন ট্ৰেক্টৰৰ কাৰণে আমাৰ ড্ৰাফ আহিছে। আমি 8খন ট্ৰেক্টৰ আমি তেওঁলোকক দিব ওলাইছোঁ আৰু ইতিমধ্যে মই দিলোঁ। আৰু লগতে আৰু বহুত কেইখন আছে, 37খন ট্ৰেক্টৰ আছে। 37খনৰ 8খনেই গ'ল, বাকীবিলাকে এতিয়ালৈকে ড্ৰাফ কাটি দিব পৰা নাই। আৰু যিসকল কৃষকে এতিয়ালৈকে ড্ৰাফ কটা নাই তেওঁলোকক 1 উইক, এসপ্তাহ টাইম দিয়া হৈছে। এসপ্তাহৰ ভিতৰত ড্ৰাফ কাটি পেলাই ট্ৰেক্টৰৰ পৰা আমাৰ ইঞ্জিনিয়াৰৰ পৰা অফিচৰ পৰা তেওঁলোকে লৈ যাব, তাৰ অনুৰোধ জনাইছোঁ। আৰু যদি তেওঁলোকে নিনিয়ে, কিয় নিনিয়ে, কি কাৰণে নিনিয়ে, আমাক ইয়াতে চাইন কৰি দি আমি সেই ট্ৰেক্টৰখিনি বেলেগ মানুহক ইছ্যু কৰি দিম। এতিয়া আগতে সেইটো আছিল, আগতে BPF দিনত আছিল, সেইবিলাক সকলোৱে বুজি হৈছে। কিন্তু এইবাৰ চাওক, এইবাৰ ৰাইজ মই দিছোঁ, সকলো কৃষকে পাইছে, কোনো কৃষকে নোপোৱাকৈ থকা নাই। ৰাইজ মানে ধানৰ বিধান এতিয়া কোনো নাপায়। এই মাত্ৰ অকল আমাৰ কৃষকে অকল এইবাৰ এনেকুৱা ভালকৈ পাইছে, সকলো আমাৰ বেনিফিচিয়াৰী পাইছে, এইবাৰ ভাল লাগিছে বুলি কৈছে। আৰু এইবাৰ যিটো ধানৰ আমি যিটো প্ৰডাক্ট আনিছিলোঁ খুব ভাল, ৰঞ্জিত হ'লেও ধান এটা ধানো এইবাৰ মিছ যোৱা নাই। প্ৰত্যেকৰে বিধান তুলি চাইছোঁ, তেওঁলোকক ধুনীয়াকৈ গাজিছে, অসুবিধা নাই। আৰু সকলো বেনিফিচিয়াৰীক আমি এইবাৰ দিয়াৰ চেষ্টা কৰিছোঁ, প্ৰত্যেকজন বেনিফিচিয়াৰী দিয়াৰ কাৰণে চেষ্টা কৰিছোঁ। খেতিয়ক মই এইখিনি আঁকোৱালি জনাম যে তেওঁলোকক যে আগবাঢ়িব, খেতিৰ কাৰণে আগবাঢ়ক। আমাৰ খেতিৰ সময় সকলো ওলাওক, নিজৰ খেতি কৰাৰ আগ্ৰহ হওক। কিবা কমি কিছু থাকিলে আমাক জনাব, আৰু যদি কিবা আৱশ্যকৰ জিনিছ থাকিলে আমাক যেন কৈ পেলাই আমি সেইখিনি আগবাঢ়ি যাব পাৰোঁ, সেইকাৰণে খেতিয়কসকলক মই আহ্বান জনাইছোঁ। তো বাৰে বাৰে কৈ আছোঁ, ভুৱা কিষাণ কাৰ্ডৰ মানুহ এক ঘৰৰ মানুহতে তিনিখন 4খন লৈ আছে পইচা। তেওঁলোকক বাৰে বাৰে মই কৈয়ে আছিলোঁ, তেওঁলোকক চালিজাৰি চাওক, তেওঁলোকৰ নামবিলাক কাটক। কাৰণ যাৰ খেতি নাই তেওঁলোকে আগতে BPF চৰকাৰ থকাতে তেওঁলোকৰ মানুহবিলাকে সোমাই দিছিল পইচাবিলাক, সেইবিলাকে এতিয়ালৈকে কিছুমানে পাই আছে, বহুতৰে কাটা গ'ল। এতিয়াতো মোটামুটি 1,39,000 কিমান এনেকুৱা কাটিব লগা আমাৰ আছে। গতিকে সকলো বেনিফিচিয়াৰী চাই পেলাই তেওঁলোকৰ নামবিলাক কাটক। একদম সঁচাকৈ যিবিলাক খেতিয়ক তেওঁলোকে পোৱাটো মই কামনা কৰোঁ, আৰু তেওঁলোকে পাব লাগে। কাৰণ খেতি কৰি যে তেওঁলোকে যদি অলপ সহায় নাপায়, খেতিখন কেনেকৈ আগবাঢ়াই নিব। তাৰ কাৰণে সমূহ আমি অসম চৰকাৰক আহ্বান জনাইছোঁ। লগতে আমাৰ কৰ্মীগত বিভাগীয় অফিচাৰবিলাকক অনুৰোধ জনাইছোঁ যেন যিখন মানুহৰ লেণ্ড হোল্ডিং বা খেতিৰ মাটিৰ যোনৰ লেণ্ড হোল্ডিং চাৰ্টিফিকেট নাথাকে, তেতিয়া তেওঁলোকক একচুৱেলি দিব নালাগে। সেইখিনি অনুৰোধ জনাইছোঁ। তো এটা মই কৈছোঁ, ভুৱা চক্ৰ কিছুমান মানুহে কৈ আছে পইচা লৈ আছে। ইতিমধ্যে কিছুমান মানুহে অনলাইন কৰি আছে বুলি কৈছে। এতিয়া অনলাইন কেতিয়াবাই বন্ধ হৈছে, কোনো অনলাইন কৰিব লগা নাই। এতিয়া কৃষকক পইচা দিয়া নাই, যিবিলাক কৃষক পইচা লৈছিল তাক ঘূৰাই লোৱাৰে সময় হৈছে। কাৰণ খেতিয়ক নোহোৱাবিলাকৰ ঘূৰাই দিবই লাগিব। এইটো হ'ল অসম চৰকাৰৰ আদেশ, লগতে আমাৰ কৃষি বিভাগৰ পৰা আদেশ।